হাই ফ্ৰেণ্ড, আজি লৈ আহিছোঁ আপোনালোকৰ ওচৰত আৰু এটা ভিডিঅ'টো হ'ল যে ছেভিংছ আৰু কাৰেণ্ট একাউণ্টৰ মাজত পাৰ্থক্যটো কি। হয়তো আপুনি যদি এখন একাউণ্ট খুলিবলৈ ভাবি আছে যে আপুনি ছেভিংছ খুলিব নে কাৰেণ্ট একাউণ্ট খুলিব, এইটো এটা কথা। বা যদি আপোনাৰ এটা একাউণ্ট আছে তেনেহ'লে যেতিয়া আপুনি এটিএমত যাব, এটিএমত গৈ যেতিয়া টকা উইড্ৰ কৰিবলৈ এটিএমখন সোমাব, তেতিয়াহ'লে দেখাব যে কাৰেণ্ট একাউণ্ট আৰু ছেভিং একাউণ্ট। এতিয়া আপুনি ছেভিংত মাৰি দিয়ে, কিন্তু কেতিয়া ভাবিছানে ছেভিংছ আৰু কাৰেণ্ট একাউণ্টৰ মাজত পাৰ্থক্যটো কি? আজি এই বিষয়ে কথা পাতিম, তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ছেভিংছ আৰু কাৰেণ্ট একাউণ্ট দুয়োটা একাউণ্টতে সুবিধা অসুবিধা আছে। ছেভিং একাউণ্টত যদি আপুনি টকাবিলাক ছেভ কৰি ৰাখে, মানে টকাবিলাক যদি থয়, তেনেহ'লে ছেভিং একাউণ্টত আপোনাক বছৰত এটা ইণ্টাৰেষ্ট দিব। ধৰি লওক যদি 100 টকা এটা একাউণ্টত ৰাখি দিয়ে, এবছৰ পিছত যদি কোনো ধৰণৰ লেনদেন নকৰে, তেনেহ'লে এবছৰ পিছত এইটো 6% যদি ইণ্টাৰেষ্ট দিয়ে, তেতিয়াহ'লে 6 টকা বা 4% দিলে 4 টকা, মানে যি বেংকত যিটো ইণ্টাৰেষ্ট দিয়ে। কিন্তু কাৰেণ্ট একাউণ্টত কোনো ধৰণৰ ইণ্টাৰেষ্ট নিদিয়ে। এতিয়া যদি আপুনি ভাবি আছে যে কাৰেণ্ট একাউণ্ট কোনে খোলে, নহয়, এইটো দুয়োটা বেংকতে সুবিধা অসুবিধা আছে। কাৰেণ্ট একাউণ্টত আপুনি যিমান পাৰে মানে আনলিমিটেড লেনদেন কৰিব পাৰিব, কিন্তু ছেভিং একাউণ্টত এইটো নোৱাৰিব। কাৰেণ্ট একাউণ্ট ধৰি লোৱা, ছেভিং একাউণ্টত আপুনি 5 বাৰ মাহৰ ভিতৰত 5 বাৰ এখন এটিএম ব্যৱহাৰ কৰিছা। 6 বাৰ যেতিয়া ব্যৱহাৰ কৰিব, মানে টকা উইড্ৰ কৰিবলৈ এটিএমখন ইউজ কৰিব, তেতিয়াহ'লে আপোনাৰ পৰা টেক্স কাটি ল'ব, মানে 20 টকা না কিমান এটা কাটি দিয়ে। 5 বাৰৰ বেছি যদি এটিএম এখন ব্যৱহাৰ কৰা, তেনেহ'লে টেক্স কাটি দিয়ে। কিন্তু কাৰেণ্ট একাউণ্টত যিমান পাৰে সিমানে লেনদেন কৰিব পাৰিব, কোনো ধৰণৰ ইণ্টাৰেষ্ট নাকাটে। এতিয়া ধৰি লোৱা কাৰেণ্ট একাউণ্ট এখন আছে, আৰু মানে কাৰেণ্ট একাউণ্টত আনলিমিটেড, মানে যিমান বাৰ দিনৰ মাজত যদি 50 বাৰ যদি লেনদেন কৰিব লাগে, টকা উইড্ৰ কৰিব লাগে, থ'ব লাগে, তেনেহ'লে কোনো ধৰণৰ প্ৰব্লেম নাই। 50 বাৰ কৰিলে দিনৰ মাজতে 50 বাৰ পাৰিব, কিন্তু ছেভিং একাউণ্টত এইটো নোৱাৰে। ছেভিং একাউণ্টটো সেইলোকৰ কাৰণে যিলোকে চাকৰি কৰি আছে, মাহত টকাবিলাক তেওঁলোকৰ হাতত আহে, বা যিলোকে লেবাৰ বা মানে টকাবিলাক যদি ছেভ কৰি ৰাখিব লাগে, জমা কৰি ৰাখিব লাগে, তেওঁলোকৰ কাৰণে ছেভিং একাউণ্ট। আৰু কাৰেণ্ট একাউণ্ট হ'ল বিজনেছমেনৰ বাবে। যদি কোনো এটা বিজনেছ আছে আপোনালোকৰ, তেনেহ'লে কাৰেণ্ট একাউণ্টখন বিজনেছমেনৰ বাবে, মানে বিজনেছ কৰিবৰ কাৰণে সেই কাৰেণ্ট একাউণ্টখন তেওঁলোকৰ কাৰণে ভাল। বিজনেছমেনে দিনৰ মাজত বহুত টকা লেনদেন কৰিব লাগে, টকা দিব লাগে, ল'ব লাগে, এইটো মানে বহুত লেনদেন কৰিব লাগে। তেওঁলোকে যদি ছেভিং একাউণ্ট এখন খুলি দিয়ে, তেনেহ'লে বহুত টকা টেক্স কাটি ল'ব। কিন্তু কাৰেণ্ট একাউণ্ট তেওঁলোকে সেইকাৰণে কাৰেণ্ট একাউণ্ট খোলে, যাতে কাৰেণ্ট একাউণ্টত দিনৰ মাজত বেছি লেনদেন কৰিব পাৰে। তো সেইকাৰণে বিজনেছমেনৰ বাবে ছেভিং একাউণ্টটো। তাৰপিছত যদি আপোনাৰ ছেভিং একাউণ্টত যদি টকা নাথাকে, তেনেহ'লে আপুনি এইটো টকা উইড্ৰ কৰিব নোৱাৰিব। কিন্তু কাৰেণ্ট একাউণ্ট যদি টকা নাথাকে, তেনেহ'লে আপুনি টকাখিনি উইড্ৰ কৰিব পাৰিব, পিছত বেংকত দি দিব পাৰিব। এইটো সুবিধা কাৰেণ্ট একাউণ্টত আছে। মানে দুয়োটা একাউণ্টত দুয়োটাই ইম্পৰ্টেণ্ট। তো বুজি পালে যে ছেভিংছ আৰু কাৰেণ্ট একাউণ্টৰ মাজত পাৰ্থক্যটি কি। যদি ভিডিঅ'টো ভাল লাগে, এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, নতুন ভিডিঅ' আগতীয়াকৈ পোৱাৰ বাবে।